আৰু কোনোবা মহিলাই ধৰক যদি ফেক কেছ দিয়ে মিছাকৈ যদি হেনেকৈ কেছ দিয়ে তেতিয়া সেই ল'ৰাজন কেনেকৈ বাচিব এই বচাৰৰ মই আজি এটা উপায় দিম। নমস্কাৰ, আজিৰ মোৰ এই ভিডিঅ'টো হ'ল অকল মোৰ দাদা আৰু ভাইটিসকলৰ কাৰণে। কাৰণ মই কেইদিনমান আগত এটা ভিডিঅ' বনাইছিলোঁ য'ত মই কৈছিলোঁ যদি কোনোবা ল'ৰাই ধৰকচোন ছোৱালীৰ লগত যদি কিবা ফিজিকেল ৰিলেশ্যন কৰে মিছাকৈ বিয়া পাতিম বুলি কৈ পেলাই তেন্তে এই ল'ৰাজনৰ এতিয়া 10 বছৰলৈকে জেল হ'ব পাৰে। আৰু কোনোবা মহিলাই ধৰক যদি ফেক কেছ দিয়ে মিছাকৈ যদি হেনেকৈ কেছ দিয়ে তেতিয়া সেই ল'ৰাজন কেনেকৈ বাচিব এই বচাৰৰ মই আজি এটা উপায় দিম। সেইকাৰণে ভিডিঅ'টো যিমান পাৰে সিমান শ্বেয়াৰ কৰক। ভাৰতীয় ন্যায় সংহিতা আইনখন অহাৰ কাৰণে তাৰে ছেকশ্যন 69 মতে য'ত মানে ফলছ প্ৰমিছ টু মেৰেজ যদি কৰে কোনোবা ল'ৰাই যদি কোনোবা মহিলাক যদি মিছাকৈ প্ৰমিছ কৰে বিয়া পাতিম বুলি তাৰপিছত যদি ফিজিকেল হয় তেতিয়া তেওঁ 10 বছৰ জেল হয়। এইটো বহুত ভাল আইন হৈছে। তেতিয়া এতিয়া কি হ'ব মানে কোনো ল'ৰাই ধৰকচোন মহিলাৰ লগত মানে ফিজিকেল ৰিলেশ্যন কৰিব নোৱাৰে মিছাকৈ বিয়া পাতিম বুলি। আগতে এনেকুৱা কোনো স্পেচিফিক ছেকশ্যন পানিছমেণ্ট নাছিলে কিন্তু এতিয়া স্পেচিফিক ছেকশ্যন আছে, স্পেচিফিক পানিছমেণ্টো আছে। কিন্তু বহুত মহিলাই এই ছেকশ্যনটো লৈ পেলাই মিছ ইউজ কৰিব পাৰে। মিছাকৈও কোনোবা ল'ৰাৰ ওপৰত ধৰকচোন কিবা ফলছ কেছো দিব পাৰে। সেইটোৰ পৰা কেনেকৈ বাচিব আজি মই ক'ম। সেই যে কিছুমান মহিলাই যে মিছাকৈ ৰেপ কেছ দিয়ে ল'ৰাবোৰৰ ওপৰত যে এই ল'ৰাজনে মোক মানে বিয়া পাতিম বুলি কৈ পেলাই মোৰ লগত ফিজিকেল হৈছে, সেইসকল মহিলাৰ কাৰণে কি হয় জানেনে? যিবোৰ মহিলাৰ সঁচাকৈ ৰেপ হয় সেইসকল মহিলাকো মানুহে ডাউট কৰে যে এইগৰাকী মহিলা মানে মিছা কথা কৈছে নেকি, এওঁৰ লগত সঁচাকৈ ৰেপ হোৱা নাই নেকি, ল'ৰাজনক ফচাবৰ কাৰণে কৰিছে নেকি। সেইকাৰণে এইবোৰ মানে মিছাকৈ কেছ দিয়া পুৰুষৰ ওপৰত মিছাকৈ কেছ দিয়াটো বন্ধ হ'ব লাগে। আৰু মই এতিয়া উপায় দি আছোঁ। যদি মানে ধৰক এই ছেকশ্যনটো ছেকশ্যন 69 ভাৰতীয় ন্যায় সংহিতাৰ ছেকশ্যন 69টোক যদি কোনোবাই যদি মিছ ইউজ কৰে এই মিছ ইউজৰ পৰা কেনেকৈ বাচিব ল'ৰাবোৰ মই এতিয়া কৈ আছোঁ। প্ৰথম কথা, আপুনি যেতিয়া কোনোবা ছোৱালীৰ লগত কথা পাতিলে সদায় মেছেজবোৰ হোৱাটছআপ মেছেজ হওক বা নৰ্মেল টেক্সট মেছেজ হওক বা ফেচবুকত কিবা মেছেজ কৰিছে বা ইনষ্টাগ্ৰামত কিবা মেছেজ কৰিছে চব মেছেজবোৰ ভালকৈ ৰাখি থ'ব। আৰু মেছেজত এটা কথা সদায় মেনশ্যন কৰিব যে মইতো তোমাৰ লগত কেতিয়াও বিয়া পাতিম বুলি কোৱা নাই। সেইবোৰ কথা মেনশ্যন কৰিব মেছেজত, যে বিয়াৰ কথাটো সদায় মেনশ্যন কৰিবই। মানে ধৰকচোন কোন কেতিয়া কেনেকুৱা ওলাই কোনো নাজানে, কোন ছোৱালী কেনেকুৱা কোনো নাজানে। মই কোনো ছোৱালীক বেয়া বুলি কোৱা নাই, কিন্তু ল'ৰাসকলক মই ক'ব বিচাৰোঁ যেতিয়াই কোনোবা ছোৱালীৰ লগত তোমালোকে কথা পাতিবা সদায় মেছেজবোৰ ৰাখিবা। আৰু মেছেজবোৰত হোৱাটছএপ মেছেজ হওক, ফেচবুক মেছেজ হওক বা ইনষ্টাগ্ৰাম মেছেজ হওক এই মেছেজবোৰত মানে লিখিবা যে মইতো তোমাক বিয়া পাতিম বুলি কোৱা নাই। সেইবিলাকৰ সদায় ৰেকৰ্ড ৰাখিবা। আৰু তাৰে 2 নম্বৰ কথাটো হ'ল স্ক্ৰীনশ্বট নাৰাখিবা। স্ক্ৰীনশ্বট ৰাখিলে কি হয়, এইবোৰ স্ক্ৰীনশ্বট পিছত মানে তোমাৰ কোৰ্টত তুমি বুজাবও নোৱাৰিবা যে স্ক্ৰীনশ্বটটো মানুহজন হয় নে নহয়। সেইকাৰণে পুৰা ডাইৰেক্ট মেছেজবোৰ ৰাখিবা। পাৰিলে সেই মোবাইলটো ভালকৈ ৰাখিবা আৰু মেছেজবোৰ ছেভ কৰি ৰাখিবা। আৰু তাৰ 3 নম্বৰ ধৰাচোন তুমি কল ৰেকৰ্ডিং ৰাখিব পাৰা। কল ৰেকৰ্ডিঙত কি হ'ব, বস্তুবিলাক অলপ ভালকৈ অথেণ্টিক প্ৰুফ হৈ থাকে। কিন্তু মেছেজবোৰ ৰাখিবা আৰু এইবোৰ বস্তু সদায় বিয়াৰ কথা সদায় মেনশ্যন কৰি উলিয়াবা যে তুমি যে মানে বিয়া পাতিম বুলি যে কোৱা নাই, বিয়া পাতিম বুলি তোমালোকে যে কিবা ফ্ৰেণ্ডশ্বিপত কিবা তেনেকৈ থকা নাই, সেইবোৰ বস্তু সদায় মনত ৰাখিবা। এইখিনি কথা আছিলে মোৰ ক'বলৈ। বিৰাটে দৰকাৰী ভিডিঅ', প্লিজ শ্বেয়াৰ কৰি দিব। জয় আই অসম।